নমস্কাৰ মোৰ চেনেলটিৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। মই আজি জাতিৰাৰ লগত ডিমৰ ৰেচিপি বনাইছোঁ। এয়া মই কেৰাহীত তেল অলপ দি দিছোঁ। ইয়াতে পিঁয়াজ, তেজপাত, জলকীয়া দি দিছোঁ। নিমখ আৰু হালধি দি দিছোঁ সোৱাদ অনুসৰি। এতিয়া মই জাতিলাও আৰু আলু দি দিছোঁ। জাতিলাওখিনি মই সৰু সৰুকৈ কাটিছোঁ আৰু আলু সেইমতে সৰুকৈ কাটিছোঁ। ডিমৰ লগত সৰু সৰুকৈ কাটিলেহে ভাল লাগে। এয়া মই ভাজি আছোঁ। এতিয়া আলু আৰু জাতিলাও অলপ অলপ সিজিছে। ইয়াতে মই এতিয়া মছলা অকণমান দি দিছোঁ। মছলাখিনি মিলিবৰ কাৰণে ভাজি দিছোঁ, লৰাই দিছোঁ অলপ। এতিয়া ইয়াতে মই ডিম দি দিম। ইয়াত ডিম দি দিছোঁ। ডিমখিনি মিক্স হ'বৰ কাৰণে লৰাই দিছোঁ, ভাজি আছোঁ মই। আপোনালোকে যদি এনেদৰে খোৱা নাই, এবাৰ খাই যাবচোন, কিমান ভাল লাগে। এয়া আমাৰ জাতিলাওৰ ৰেচিপি হৈ গৈছে ডিম দিয়া। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।